মুফতি মকিবুৰ ৰহমান আজহাৰী গ্ৰেপ্তাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰেণ্ডলেণ্ড বাগিচাত ঘটন এগৰাকী 14 বছৰীয়া গৰ্ভৱতী কিশোৰী আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আজহাৰীক কিশোৰীগৰাকীৰ আত্মহত্যাক লৈ অঞ্চলজুৰি চাঞ্চল্য গ্ৰেণ্ডলেণ্ড বাগিচাৰ 14 বছৰীয়া আলমিনা খাতুনৰ লগত চলিত মাহৰ 23 তাৰিখে একেখন গাঁৱৰে 34 বছৰীয়া অখুই মণ্ডলৰ সৈতে ভাল পোৱা সম্পৰ্কত পলাইছে আনহাতে ইতিমধ্যে অন্তঃসত্ত্বা আছিল কিশোৰীগৰাকী আইন হাতত তুলি প্ৰশাসনৰ অজ্ঞাতে দুইকে উদ্ধাৰ কৰি মুফতি মকিবুৰ ৰহমান আজহাৰীৰ নেতৃত্বত আজহাৰী নিজ ঘৰতে এখন বিচাৰ পাতে বিচাৰ দুইকে সমাজ ব্যৱস্থাৰ অন্ত পেলাই যদিও ছোৱালীজনী উপযুক্ত ন্যায় নোপোৱাৰ বাবে নিজ ঘৰতে আলমিনা খাতুনে চিপ লৈ আত্মহত্যা কৰে বিচাৰত গাঁওবুঢ়া নইমুদ্দিন আহমেদ খবিৰ উদ্দিন জিয়াৰুল হক লগতে মুফতি মকিবুৰ ৰহমান জড়িত থকাৰ অপৰাধত ধুলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুক্তিৰ কলিতা ইমান সৰু নহয় যে ভয় ভাবুকিত মই ভয় কৰা ব্যক্তি গতিকে ইয়াৰ প্ৰতি উত্তৰ দেওয়া হ'ব যিটো ষড়যন্ত্ৰ কৰি মোক ফচোৱা হৈছে ইয়াৰ উত্তৰ 100% দিয়া হ'ব 23 তাৰিখে আমাৰ ছোৱালী ডেড হৈছে হোৱাৰ পিছত আমাকে এৰেষ্ট কৰা হৈছে এই কথাটো আমি বুজি পোৱা নাই ইয়াৰ পৰিৱৰ্তন উত্তৰটো কোৰ্টত ইনশাল্লাহ দিয়া হ'ব বৈঠকত কি ছোৱালীটোৱে আমাৰ যিহেতু আমাৰ ছোৱালী ডেড হৈছে তাৰপিছত আমাকে ফচোৱা হৈছে ষড়যন্ত্ৰমূলকভাৱে ফচোৱা হৈছে ইয়াৰ উত্তৰ দিয়া হ'ব ইয়াৰ উত্তৰ কোৰ্টত দিয়া হ'ব কোৰ্টৰ জৰিয়তে যেহেতু ছোৱালীটো আমাৰ নাতিনী ইয়াৰ উত্তৰ কিন্তু কোৰ্টত দিয়া হ'ব কোৰ্টত উপযুক্ত উত্তৰ দিয়া হ'ব কোৰ্টত খবৰ অনুসৰি গম পালোঁ যে দৰং জিলাৰ গ্ৰীণলেণ্ড বাগিচা যিখন আছে তাৰে সেই ঠাইৰে এগৰাকী কিশোৰী আলমিনা খাতুন 14 বছৰীয়া এগৰাকী কিশোৰী সেই কিশোৰীগৰাকী সেই গাঁৱৰে এজন যুৱক অহিত মণ্ডল নেকি তেওঁলোক পলাই গৈছিলে যাই বিয়া পাতি তেওঁলোকৰ শাৰীৰিক সম্পৰ্ক ছোৱালীজনীয়ে গৰ্ভপাত ধাৰণ কৰিছিলে 2 মাহৰ আৰু তেনে অৱস্থাত ছোৱালীজনীক আৰু ল'ৰাজনক উদ্ধাৰ কৰাৰ বাবে এই 4জন ব্যক্তি আপোনাৰ মুফতি মকিবুৰ ৰহমান আজহাৰী নইমুদ্দিন 4খন গাঁৱৰ গাঁওবুঢ়া আপোনাৰ খবিৰ আলী আৰু আপোনাৰ জিয়াৰুল হক এই 4জন ব্যক্তিৰ নেতৃত্বত যুৱক আৰু যুৱতীজনক উদ্ধাৰ কৰা হৈছিল উদ্ধাৰ কৰি আৰক্ষীক সমজাই নিদি ঘটনাটোৰ পৰা আৰক্ষীক আঁতৰত ৰাখি আৰক্ষীক অন্ধকাৰত ৰাখি কিনে তেওঁলোকে সুপ্ৰিম পাৱাৰ নিজৰ হাতত উঠাই লৈ কিনে গাঁৱত এখন বৈঠক পাতি লৈছিলে আৰু বৈঠকতে মীমাংসা কৰি 10 বজাৰ পৰা প্ৰায় 1-2 বজালৈ বৈঠক কৰি কিনে ছোৱালীজনী গোটেই ঘটনা পাহৰি এৰি বাদ দি যাব গৈছিলে কিন্তু ছোৱালীজনীয়ে নিজৰ কথা আৰু পেটত থকা সন্তানটিৰ কথা চিন্তা কৰি কিনে তাই নিজৰ জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লৈ আত্মহত্যা কৰিছিল গতিকে এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক মুছলমান ধৰ্মটো কয় যে দুজন বিবাদকাৰীৰ মাজত বিবাদ মিলাই দিয়া হোক আৰু সেয়া কৰিলে পবিত্ৰ হজৰ সব পোৱা যায় কিন্তু তাৰ মানে এইটো নহয় যে আপুনি এক পক্ষক ন্যায় দি কিনে আন পক্ষক মৃত্যুৰ বাবে আপুনি মৃত্যুৰ পথত ঠেলিব গতিকে হ'ব নোৱাৰে কিন্তু মুফতি মকিবুৰ ৰহমান আজহাৰী এজন ধাৰ্মিক ব্যক্তি আৰু তেওঁ এনেবোৰ কাম কাজ কৰি আমাৰ ধৰ্মটোক বিভিন্ন সময়ত তেওঁ উপলুঙা কৰি আহিছে আমি মুখ উলিয়াব নোৱাৰা হৈছোঁ এজন মুছলমান হিচাপে গতিকে আমি আহ্বান জনাম যে এই 4জন ব্যক্তিৰ নেতৃত্বত কিশোৰী আৰু যুৱকজনক উদ্ধাৰ কৰি যি বিচাৰ প্ৰক্ৰিয়া নিজে হাতত তুলি লৈ কৰিলে যাৰ বাবে ছোৱালীজন আমি আহ্বান জনাম দৰং জিলা প্ৰশাসনক আপোনাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক জিলা প্ৰশাসনক সন্মানীয় জিপি সিং ডাঙৰীয়াক সঞ্চালক প্ৰধান মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এগৰাকী কিশোৰীক আত্মহত্যাৰ পদত ল'বলৈ দিয়া এই ব্যক্তিকেইজনৰ ওপৰত তেওঁলোকে কঠোৰৰ পৰা কঠোৰ ধাৰা লগাই কিনে তেওঁলোকে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আৰক্ষীক অৱগত কৰা হোৱাহেঁতেন তেতিয়া আৰক্ষী কাউন্সেলিং কৰিলে হয়তো কিশোৰীগৰাকী মৃত্যু হ'ব নালাগিলহেঁতেন আইনী প্ৰক্ৰিয়া চলিলে গতিকে যিহেতু আইনী প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিছে এওঁলোক সম্পূৰ্ণৰূপে অপৰাধী গতিকে এওঁলোকক আপুনি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা দিয়ক আৰু আমি লগতেই নেমচুৰ ফালৰ পৰা আমি ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেওঁৰ কৰ্মীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে এক সঠিকভাৱে যে তেওঁলোকে আটক কৰি যে বিচাৰত আইন প্ৰক্ৰিয়াটো লৈ গৈছে আইন প্ৰক্ৰিয়া যে তেওঁলোকে তদন্ত চলাই ৰাখিছে গতিকে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বিভিন্ন সময়ত তেওঁৰ লগত 100-200 আলিম একলগ থকাৰ বাবে হয়তো মানুহে পিছুৱাই আহিছে বিভিন্ন সময়ত আমি দেখিছোঁ তেওঁৰ ওপৰত বিভিন্ন গোচৰ চলি থকাৰ সময়ত কিন্তু বৰ্তমানত ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সবল নেতৃত্বত যিয়ে নহওক তেওঁলোক আটক কৰিবলৈ সক্ষম হৈছে আৰু আমি ধন্যবাদ জ্ঞাপন